এটা ৰেচিপি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। বনাবলৈ লৈছোঁ ফুলকবি আৰু মাছ, আৰু এয়া দেখিবলৈ পাইছে বিলাহী, পিঁয়াজ, আদা, নহৰু লগতে ফুলকবি আৰু মাছ লৈ লৈছোঁ। এয়া মাছ ফ্ৰাই কৰি লোৱাৰ পিছত সেই মাছৰ তেলতে দিলোঁ জলকীয়া, পিঁয়াজ, তাৰপৰা তাত দিলোঁ এই বইল কৰি লোৱা বিলাহীকেইটা দি অলপ লৰাই দিলোঁ। লৰাই লৈ পেলানি তাত অলপ মই এড কৰিলোঁ বেছিক মছলা, মানে হালধি, ধনিয়া গুড়ি, ৰেড চিলি পাউডাৰ আৰু গৰম মছলা অলপ এড কৰি দিলোঁ। তাৰপাছত সেইখিনি ভালকৈ লৰাই মেলি তাত এড কৰি দিলোঁ মই ফুলকবি আৰু আলু বইল কৰি লোৱা। তাৰপাছত সেয়া অলপ দেৰি লৰাই মেলি ভালদৰে অলপ সিজিবলৈ তেলখিনিৰ লগত লগ হ'বলৈ দিলোঁ। তাৰপাছত দিলোঁ মই তাত উতলাই থোৱা পানী দি পেলানি অলপ দেৰি আকৌ সিজিবলৈ দিলোঁ। সিজিবলৈ যেতিয়াই ভালকৈ উতল আহিলে তেতিয়া মই ইয়াত দিলোঁ ফ্ৰাই কৰা মাছখিনি। আৰু এয়াই আছিলে মোৰ আজিৰ ৰেচিপি, আৰু এয়া ফাইনেলি আমাৰ মাছ ৰেডি হৈ গ'ল।